নমস্কাৰ বন্ধুসকল, স্বাগতম মোৰ ইউটিউব চেনেল টেক উইথ দিলৱাৰ। আজি আমি আলোচনা কৰিম ভিডিঅ'টোত যে আপোনালোকৰ মোবাইলত থকা দৰকাৰী নথিপত্ৰসমূহ আপোনালোকে স্কেন কৰি পেলাই PDF ফাইললৈ কনভাৰ্ট কৰিব পাৰে। তো এই বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু। তো বলক আজি বন্ধুসকল, আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত টাইপ কৰক কেম স্কেনাৰ বুলি। কেম স্কেনাৰ চাৰ্চ কৰাৰ পাছত যিটো ছেকেণ্ড অপশ্যন আহি আছে কেম স্কেনাৰ ফোন PDF ক্ৰিয়েটৰ, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাওক, মই আগত ইনষ্টল কৰি থৈছোঁ, সেইকাৰণে এইটো মই ইয়াৰ পৰা অ'পেন কৰি ল'ম। আৰু আপোনালোকে যদি প্ৰথম এই এপটো ইনষ্টল দিব, দিয়াৰ পিছত আপোনালোকে এইটো চাইন ইন হ'ব লাগিব। চাইন ইন হোৱাৰ পাছত এই এপটো অ'পেন হ'ব। তো মই আগতে চাইন ইন হৈছোঁ, সেইকাৰণে মই ভিডিঅ'টো অকণমান আগুৱাই লৈ গৈ আছোঁ। ইয়াত লিখা আছে ষ্টাৰ্ট স্কেনিং। ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট ফটো মাৰি পেলাই ডাইৰেক্ট ফটোটো স্কেন কৰি পেলাই PDFত লৈ যাব পাৰিব। ইয়াৰ মোৰ দৰকাৰ নাই এতিয়া, সেইকাৰণে আমি এই থ্ৰী ডটত ক্লিক কৰিম। থ্ৰী ডটত ক্লিক কৰি পেলাই ইয়াত লিখা আছে যিটো ছেকেণ্ড অপশ্যন ইম্পৰ্ট ফ্ৰম গেলাৰী, ইয়াত টাইপ কৰি দিম। চাওক, মই যিকোনো এটা ইয়াৰ পৰা বাছি ল'ম। যেনেকৈ এই এটা পেজ এটা আছে, মই ইম্পৰ্ট কৰি দিম। ইম্পৰ্টত ক্লিক কৰাৰ পাছত চাওক ইম্পৰ্ট হৈ গ'ল। চাওক, এতিয়া আপোনালোকে এইটো ক্ৰপ কৰি পেলাই যিমান আপোনালোকৰ দৰকাৰ সিমান ক্ৰপ কৰিব পাৰিব। মই ইমানেই দৰকাৰ, সেইকাৰণে মই ইয়াত চাইন ইন কৰি দিম। কৰাৰ পাছত চাওক, ইয়াত কেইটামান কালাৰৰ অপশ্যন দিব, আপোনালোকে চুজ কৰিব পাৰিব। ইয়াত ৰাইট চিনত ক্লিক কৰি দিব। ক্লিক কৰি ছেভিং হৈ যাব। ছেভিং হোৱাৰ পিছত চাওক PDF ৰিভিউ, শ্বেয়াৰ এণ্ড etc। আপোনালোকে শ্বেয়াৰ কৰক, যদি শ্বেয়াৰ কৰাৰ মন আছে শ্বেয়াৰ কৰিব পাৰিব। যদি শ্বেয়াৰ কৰাৰ মন নাই তেতিয়াহ'লে এই চাওক, এইটো PDF ফাইলটো কনভাৰ্ট হৈ গ'ল। এই চাওক PDFত কনভাৰ্ট মই লৈ গ'লোঁ। চাওক নিউ ডকুমেণ্টছ, ইয়াত আহি গ'ল। আপুনি চাই এতিয়া আপোনালোকে এইটো PDFত লৈ গুচি গ'ল। মন গ'লে ডাউনলোড দিব পাৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক, ছাবস্ক্ৰাইব আৰু কৰিবলৈ নাপাহৰিব কিন্তু। আজি মানে ধন্যবাদ।